নমস্কাৰ মই ডক্টৰ মধুস্মিতা ঘোষ পেছাত এগৰাকী ফিজিঅথেৰাপিষ্ট আৰু স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল ডক্টৰ মধুস ফিজিঅ কেয়াৰলৈ আজি মই আপোনালোকৰ লগত কথা পাতিম সায়াটিকাৰ বিষয়ে এনেকুৱা কন্ডিশনত যেতিয়া সায়াটিকা হয় দেখা যায় যে মানুহ এজনে এনেকে আগলে ভাস কৰিলে অলপমান আৰাম পায় পিছলে এনেকে গলে অলপমান বেছি বিষ বাহে সো কোৱা হয় ফ্লেকশন বায়াস থাকে সো যদি পেশেন্ট এজনে আগলে হালি আৰাম পাইছে তেতিয়া তেও তেনেকুৱা ধৰণৰ সায়াটিকা কি এক্সাৰসাইজ কৰিব লাগিব হেয়া মই আপোনাক নেক্সট দেখাবলৈ কৈ আছো আৰু এটা কথা মনত ৰাখিব যদি স্পাইনাল ষ্টেন'চিছ বা ডিজেনাৰেটিভ ডিস্কৰ বাবে এনেকুৱা আপোনাৰ সায়াটিকা হৈছে তেতিয়া মানুহ এজনে খুস কাঢ়িলে বা থিয় হৈ থাকিলেও বিষটো বাঢ়ি যায় পিছলে কৰিলেও বিষ বাঢ়ে থিয় হলেও বিষ বাঢ়ে আগলে হালিলে বিষটো কমে এনেকুৱা হলে আপোনালোকে দুই ধৰণৰ এক্সাৰসাইজ কৰিব পাৰে প্ৰথম এক্সাৰসাইজটো হৈছে চাইল্ড পোজ বা প্ৰেয়াৰ ষ্ট্ৰেচত যোৱা আপোনালোকে মোক দেখিব পাৰিছে সাগে যে এই এক্সাৰসাইজটো প্ৰথমতে মই এনেকে তলৰ ফালে মুখ কৰি এই পজিশনটোত আহিছো আৰু দুই ধৰণৰ এক্সাৰসাইজটো কৰিব পাৰি ইদাৰ আপোনালোকে হাত দুখন আগৰ ফালে বঢ়াই দিব পাৰে ইমান বঢ়াব লাহে লাহে যাতে আপোনালোকে কঁকালৰ পিছফালে এটা stretch নিচিনা মানে এটা টান খোৱা নিচিনা অনুভৱ কৰে বা নহলে আপোনালোকে কঁকালটোকে পিছফালে নিবলে চেষ্টা কৰিব পাৰে ভৰিৰ ওপৰত বহা ধৰণে এই এক্সাৰসাইজটো কৰিলে লোৱাৰ বেকত এটা ষ্ট্ৰেচ অনুভৱ হয় টান খোৱা যেন অনুভৱ হয় আৰু এই ষ্ট্ৰেচটোৱে আপোনালোকক যথেষ্ট ৰিলিফ ফিল কৰাব 30 সেকেন্ড মান হোল্ড কৰিব এই পজিশনটো কেনেকে 30 সেকেন্ড কাউন্ট কৰিব লাগে আগতে আপোনালোকক বুজাইছো আৰু তাৰ পিছত তিনিবাৰ এক্সাৰসাইজটো ৰিপিট কৰিব ইয়াৰ পিছত আপোনালোকে আগতে শিকোৱা ধৰণে ব্ৰিজিংটো কৰিব পাৰে হেতু এটা নিউট্ৰাল স্পাইনৰ এক্সাৰসাইজ একো অসুবিধা নাই আৰু যদি আপোনালোকে ব্ৰিজিং কৰিবলৈও অসুবিধা পাইছে তেতিয়া হলে কি কৰিব এই ধৰণে ব্ৰিজিং কৰা ধৰণে শুই লব শুই লৈ পেলাই সচৰাচৰ যেতিয়া আমি শু দেখা যায় যে আমাৰ লোৱাৰ বেক ৰিজনত এটা গ্যাপ থাকে হাতটো সোমাব পৰা গ্যাপ এটা থাকে আমি এক্সাৰসাইজটো কি কৰিব লাগিব লাহেকে পেলভিসটো ৰোটেট কৰিব লাগিব এই ধৰণে ৰোটেট কৰিব লাগিব যে সেই গ্যাপটো নাইকিয়া হৈ যাওক ব্ৰিজিং কৰতে যেনেকে ভৰিত হেঁচা দিছিলে ইয়াতে হেঁচা দিব নালাগে আপোনাৰ হিপ মাসলছ বেক মাসলছ আৰু পেলভিক মাসলছক ইউজ কৰি কি কৰিব এই পিঠিৰ পিছফালে থকা গ্যাপটো কমাবলৈ চেষ্টা কৰিব উশাহ নিশা ভালকে লৈ থাকিব যিকোনো এক্সাৰসাইজ কৰতে উশাহ বন্ধ কৰি এক্সাৰসাইজ নকৰিব এই এক্সাৰসাইজটো কৰতে আপোনালোকে কন্টিনিউয়াস এনেকে মুভমেন্ট কৰিব পাৰে 30 সেকেন্ড মান বা এবাৰ মুভমেন্টটো কৰি মানে পিঠিৰ পিছফালে গ্যাপটো একদম শেষ কৰি 15 সেকেন্ড মান হোল্ড কৰক আকৌ ৰিলেক্স কৰক তেনেকুৱা ধৰণেও কৰিব পাৰে এয়া হৈ গ'ল ফ্লেক্সন বায়াস থকা পেশেন্টছৰ কাৰণে এক্সাৰসাইজ এটা তৃতীয় কাৰণটো হ'ব পাৰে সায়াটিকাৰ যে পাইৰিফৰ্মিছ বুলি কোৱা মাসলটোত কিবা অসুবিধা হৈছে সায়াটিক নাৰ্ভ ডাল এই পাইৰিফৰ্মিছ মাসলৰ তলৰ পৰা আপোনাৰ কঁকালৰ পৰা ভৰিৰ ফালে তললৈ যায় যদি এই মাসলটোত কিবা অসুবিধা হৈছে কিবা ইনফ্লেমেশন হৈছে কিবা ইনজুৰি হৈছে কিবা ট্ৰমা হৈছে বা বহুত বেছি প্ৰেছাৰ পৰিছে মাসলটোৰ ওপৰত তেতিয়া এই নাৰ্ভ ডালো ইৰিটেট হ'ব পাৰে যাৰ বাবে আপোনাৰ সায়াটিকাৰ যিখিনি সিম্পটমছ মই আপোনাক ক'লো সেইখিনি আপোনাৰ হ'ব পাৰে সচৰাচৰ দেখা যায় যে বহু দেৰি বহি থাকিলেও এনেকুৱা অসুবিধা হয় কিছুমান মানুহে যাৰ হেবিচুৱেল এটা হেৰি আছে মানে কি কনষ্টিপেশনৰ কাৰণে বিশেষকৈ ওয়েষ্টাৰ্ণ টয়লেটত বহা অভ্যাস আছে বহুত দেৰি লৈ তেনেকুৱা মানুহৰ এই ধৰণৰ অসুবিধা হ'ব পাৰে সো এনেকুৱা পাইৰিফৰ্মিছ মাসলৰ অসুবিধাৰ বাবে যদি সায়াটিকা হৈছে তেতিয়া দুই ধৰণৰ এক্সাৰসাইজ কৰিব পাৰি প্ৰথম এক্সাৰসাইজটো কোৱা হয় ফিগাৰ অফ 4 ষ্ট্ৰেচ মানে সাউথ মই কি ধৰণে চকীত বহি লৈছো চকী এখনত এনেকে আপোনালোকে বহি ল'ব পাৰে আৰু এটা ভৰি যিটো ভৰিৰ সাইডৰ পাইৰিফৰ্মিছটো আপোনালোকে ষ্ট্ৰেচ কৰিব সেই ভৰিটো ইটো ভৰিৰ ওপৰত এনেকে উঠাই ল'ব যাতে ফিগাৰ অফ 4 মানে 4ৰ নিচিনা এটা আকাৰ আপোনালোকে বনাই ল'ব আৰু তাৰ পিছত পিঠিৰ তলৰ বা ওপৰৰ অংশত একো ভাঁজ নকৰাকৈ মানে পিঠিটো ষ্ট্ৰেইট ৰাখি আগৰ ফালে হালি দিব এনেকে কৰিলে আপোনালোকে পাইৰিফৰ্মিছ মাসলত এটা ভাল ষ্ট্ৰেচ পাব আৰু ওপৰত উঠাবলৈ যদি কিবা কাৰণত কষ্ট পায় মানে ধৰক আপোনাৰ আঁঠুৰ কিবা অসুবিধা আছে বা প্ৰথম আপোনালোকে কৰিব পৰা নাই
তেনেকুৱাত হয়তো আপোনালোকে ভৰিটো আঁঠুৰ ওপৰত উঠাব নোৱাৰে, অলপ তলতে ৰাখিব পাৰিব। তেনেকৈও আৰম্ভণিতে এক্সাৰচাইজটো কৰিব পাৰিব। 30 ছেকেণ্ড হোল্ড কৰিব, 3টা ৰিপিটিশ্যন কৰিব আৰু লাহে লাহে চেষ্টা কৰিব যে ভৰিটো এনেকৈ মইট কৰা ধৰণে আঁঠুৰ ওপৰলৈ আপোনালোকে উঠায়। নেক্সট এক্সাৰচাইজটো কোৱা হয় ক্লাম্পশেল এক্সাৰচাইজ। এই এক্সাৰচাইজটো চাইড লাইনত কৰিব লাগে। চাওক মই কেনেকৈ শুই আছোঁ, চাইড লাইনত হাতত ভেজা দি। যদি আপোনালোকে হাতত ভেজা দিবলৈ অসুবিধা পায় আপোনালোকে গাৰু লৈও। তাৰপিছত চাব ভৰিকেইটা কেনেকৈ মই ভাঁজ কৰি থৈছোঁ। তেনেকৈ ভৰি দুটা ভাঁজ কৰি চাব যাতে দুইটা ভৰিৰ পতা দুখন লাগি থাকে, মানে ফুট এৰিয়া যিটো সেইটো আঁতৰি যাব নালাগে, ইটো সিটোৰ কণ্টেক্টত থাকিব লাগে। এটা হাত কঁকালৰ ওপৰত থ'ব, মনত ৰাখিব একেবাৰে হিপ ৰোটেশ্যন হ'ব নালাগে। এতিয়া ওপৰৰ ভৰিটো আঁঠুটো অলপমান উঠাব, হিপ মুভমেণ্ট নোহোৱাকৈ, আৰু মনত ৰাখিব ভৰিৰ পতা দুখনো লাগি থাকিব লাগে। তেনেধৰণে অলপমান উঠাব নমাব, উঠাব নমাব। এনেকুৱা কৰিলে পাইৰিফৰ্মিছ মাছলটোৰ জোৰ মানে ষ্ট্ৰেংথটো বাঢ়িব, যিটোৰ কাৰণে চিমটমছটো কমি আহিব। লাহে লাহে 5ৰ পৰা 10 বাৰ, তাৰপিছত 15 বাৰলৈ এক্সাৰচাইজটো প্ৰগ্ৰেছ কৰিব পাৰে। আশা কৰিছোঁ এক্সাৰচাইজ কেইটা আপোনালোকে বুজি পাইছে। বহু বেলেগ বেলেগ ধৰণৰ এক্সাৰচাইজ আছে, কিন্তু মই আপোনালোকক কনফিউজ কৰিব বিচৰা নাই। আৰু আপোনালোকে এটা কথা বুজিব যে ভৰিৰ পিছফালে জিনজিননি হোৱা বা বিষ হোৱাৰ বহুকেইটা কাৰণ থাকিব পাৰে। সেইবাবে এক্সাৰচাইজকেইটা কৰাৰ আগতে এবাৰ নিজৰ ডক্টৰ বা ফিজিঅ'থেৰাপিষ্টক দেখাই এই কথাটো চিয়ৰ কৰি লওক যে আপোনালোকৰ সায়াটিকা হৈছে কিয়। তাৰপিছত আপোনালোকে ভিডিঅ'টো চাই এক্সাৰচাইজখিনি কৰিব পাৰে, আৰু কৰিলে নিশ্চয় আপোনালোকে সুফল পাব। আশা কৰোঁ মোৰ চেনেলৰ ভিডিঅ'বিলাকে আপোনালোকক অলপ হ'লেও আপোনালোকৰ অসুবিধাবিলাকৰ পৰা সকাহ দিছে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, নটিফিকেশ্যন বেলটো হিট কৰি দিব, যাতে নতুন ভিডিঅ' আহিলে আপোনালোকে গম পায়। ভিডিঅ'খিনি প্ৰস্তুত কৰোঁতে যথেষ্ট মই কষ্ট কৰিবলগীয়া হয়, সময় দিব লগা হয়। সেইবাবে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰে, ভিডিঅ'জবিলাকক লাইক কৰে, তেতিয়া মই এটা প্ৰেৰণা পাম যে আগলৈ এনেকুৱা ভিডিঅ' বনাই যাওঁ। অনুৰোধ কৰিছোঁ যাতে আপোনালোকে লগৰ ঘৰৰ পৰিয়ালৰ মানুহৰ লগতো ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। ধন্যবাদ। আজিলৈ আহোঁ, আকৌ লগ পাম এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ।